নমস্কাৰ বন্ধুসকল, মই বৰ্ষা আপোনালোকৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চাগে আপোনালোক সকলো উঠিলে আৰু মই এতিয়া বিচনা এৰিম ভাবিলে আজি ভিডিঅ'টো পুৱাতে আৰম্ভ কৰোঁ। আৰু এতিয়া বাজিছে 8টা। আজি নাহৰকটীয়া ৰ'দটো খুব বেছি টান। ভাবিছিলোঁ আজি অলপ ওলাই যাম, বহুত দিন যোৱা নাই আৰু ভাবিলোঁ আপোনালোকৰ মাজত এটা ৰেচিপি আগবঢ়াওঁ। কিন্তু ৰেচিপিটোৰ বাবে মোক কেইটামান বস্তু দৰকাৰী আছিলে, সেইটোও আনিম বুলি ভাবিছিলোঁ। কিন্তু আজি ৰ'দটোৰ বাবে চাগে ওলাই যোৱা নহ'ব, কিন্তু অন্য এটি ভিডিঅ'ত আপোনালোকক মই এই ৰেচিপিটো আগবঢ়াম। আৰু যিহেতু আজি ওলাই যোৱা নহ'ব, ৰেচিপিটো দেখাব নোৱাৰিম, আজি দিনটোনো কি কৰোঁ তাকে আপোনালোকক দেখাই যাম। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে কমেণ্টত জনাব আৰু ভিডিঅ'টো শেষলৈকে চাব। আহকচোন আজি ব্লগটো আৰম্ভ কৰোঁ। এয়া চাওক, নাহৰকটীয়াত আজি ইমানেই ডাঙৰ ৰ'দ, মোৰ বাহিৰলৈ ওলাই আহিবলৈকো মন যোৱা নাই। আৰু এয়া চাওক মোৰ ফুলবোৰ। আৰু এই ফুলজোপা, এইজোপা বুলিয়ে নহয়, বহুত ফুল। যোৱাকালি ৰ'দত ফুলজোপাৰ একদম ৰ'দে মাৰিয়ে পেলালে, পাতখন লেৰেলি পৰি গ'ল একদমেই। এইবোৰ চাওকচোন, পাতখন কোচ খাই গ'ল। আগৰ ভিডিঅ'টোত কিন্তু বৰ ধুনীয়া হৈ আছিলে, সেইবাবে মই কিছুমান ফুল ভৰাই থ'লোঁ। ইয়াত যোনবোৰ ফুল আছিলে সেই ফুলবোৰ মই ভৰাই থ'লোঁ। আৰু এইবোৰ চাওকচোন, ফুলবোৰ একদমেই সতেজ হৈ থকা নাই, লেৰেলি পৰি গ'ল, মৰি গৈছে। ফুলবোৰ ৰঙা ৰঙা পৰি গৈছে, দেৰি গৈছে পাতবোৰ। চব ফুলৰ অৱস্থা বেয়া। আৰু এইকেইজোপা ফুল মই আগৰ ভিডিঅ'টোত দেখাইছিলোঁ, কিন্তু ৰ'দে একেবাৰে বেয়া কৰি দিছিলে অৱস্থাটো। এতিয়া অলপ ভাল হৈছে, মই এনেকৈ ছাঁত ভৰাই থৈছোঁ। এয়া দেখিছে, এইজোপা চাওকচোন, গোটেই গছজোপাই মৰি গৈছে। পাতখিনিতো অৱস্থাই নাই, আৰু ফুলটোতো একেবাৰে সৰিয়ে পৰিছে মৰি। ইয়াৰ ওচৰতে আৰু এজোপা গছ আছে, এইজোপাৰ নাম হৈছে হাচনা হানা। খুব ধুনীয়া গোন্ধায়, সন্ধিয়াৰ সময়ত ফুলে এই গছজোপা। ফুলটো চাওকচোন, খুব ধুনীয়া, আৰু গোন্ধটো বেছি ধুনীয়া ইয়াৰ, খুব ভাল লাগে। আৰু এই ফুলজোপা মই কালি ছাঁত ভৰাইছিলোঁ, কিন্তু আজি আকৌ ৰ'দ পৰিলে এইজোপাৰ অৱস্থা বেয়া হৈ গ'ল। আৰু এইজোপা হৈছে মই ৰোৱা জলকীয়া, আৰু ইয়াত দেখিছে জলকীয়া লাগিছে। আৰু নিজে ৰোৱা গছবোৰত যেতিয়া ফল মূল লাগে তেতিয়া খুব ভাল লাগে। ইয়াতে জলকীয়া লাগিছে, মোৰ খুব ভাল লাগিছে। এয়া চাওক, আমাৰ ঘৰৰ ওচৰত বৰ্তাহঁতে কঠীয়া সিঁচিব লৈছে, আৰু মই চাবলৈ আহিছিলোঁ, কিন্তু কঠীয়া সিঁচা অলপ দেৰি হ'ব, মই গুচি যাম এতিয়া। ৰ'দটো বহুত পৰিছে, গৰম লাগিছে। আৰু ইয়াত আছে ধানখিনি, এইখিনি সিঁচি দিব ইয়াত। আৰু এয়া চাওক পথাৰ ৰাস্তা, যিহেতু বোকা হ'বই। আৰু এয়া চাওক আমাৰ বাৰীৰ পুখুৰীটো, আৰু পুখুৰীত এইবোৰ কণী বুলি কয় নেকি, এইবোৰ উঠাই দিয়েহি, কিন্তু এটা দুটা থাকি যায়, তাতে আৰু বহুত বেছি হৈ যায়। কিন্তু পুখুৰীটো ভৰ্তি হৈ গৈছিলে, এতিয়া কমিছে অলপ। এইখিনি উঠাই দিলেহে ঠিক হ'ব, নহ'লে আৰু বাঢ়ি বাঢ়ি গৈ থাকিব। আৰু এইবোৰ চাওক, ইয়াত ঢেকীয়া ওলাই আছে, আৰু এইবোৰ বুটলি নিব লাগিব। এতিয়া মই এই ঢেকীয়াখিনি তুলি লওঁ, ঘৰ গৈ আকৌ লগ পাম। এয়া চাওক, মই ঢেকীয়াখিনি তুলি আনিলোঁ, আৰু এতিয়া ইয়াতে ৰ'দত দি দিম। আৰু এইটো হৈছে মোৰ ফুলৰ ষ্টেণ্ডটো, কিন্তু ইয়াত ৰ'দ পৰাৰ কাৰণে ফুল থোৱা নহয়। আৰু ইয়াতে এইখিনি ৰ'দত দি দিছোঁ, অলপ যাতে লেৰেলি পৰি যায়, তেতিয়া খাবলৈ বেছি ভাল হয়। আৰু এইখিনি পিছত ব্যৱস্থা এটা কৰা যাব, আৰু আপোনালোকক দেখাই থাকিম। বন্ধুসকল, মোৰ গা পা ধোৱা হৈ গ'ল। বৰ্তমান মই মোৰ ৰুমত, আৰু ফেনৰ তলত, যিহে গৰম পৰিছে, ফেন নহ'লেতো থাকিব নোৱাৰি। আৰু আপোনালোকৰ ফালে বাৰু গৰমটো কেনেকুৱা জনাবচোন। আমাৰ এইফালে কিন্তু নাহৰকটীয়াত আজি সাংঘাতিক গৰম। দেখাইছিলোঁ আমাৰ ফুলবোৰ কেনেকুৱা হৈ গৈছে ৰ'দত, আৰু ফুলে নহয়, মানুহৰ অৱস্থাও কাহিল হৈছে আজি বুলি নহয়, এইকেইদিন ৰ'দটো বৰ বেয়াকৈ দি আছে। আপোনালোকক দেখাম আৰু ময়ো চাম বুলি বৰ্তাহঁতৰ তাত কঠীয়া সিঁচি চাবলৈ গৈছিলোঁ, কিন্তু যিহে গৰম লাগিলে মই আধাতে গুচি আহিব লগাত পৰিল। আৰু আহোঁতে আমাৰ পুখুৰীৰ পাৰত ঢেকীয়া গজি আছিল, আৰু তাৰে কেইটামান তুলি আনিলোঁ, আপোনালোকক দেখাইছিলোঁ। আৰু সেইকেইটা এতিয়া মই ৰ'দত শুকাই থৈছোঁ লেৰেলি পৰালৈকে, আৰু পাছত সেইখিনি মই কি কৰি আপোনালোকক দেখাম বাৰু। আৰু এতিয়া মায়ে ভাত পানী বনাই ৰেডি কৰি ৰাখিছে, আৰু খাবলৈকো মাতি আছে, কিন্তু যিটো গৰম পৰিছে মোৰ খাবলৈ মন যোৱা নাই। আৰু গৰমত ভোকটো এনেও কম লাগে মোৰ, আপোনালোকৰ কথা নাজানো বাৰু, কিন্তু মোৰ ভোকটো কম লাগে। আৰু ভাত খাই দিলে গৰমটো বেছি লাগে, সেইটো কাৰণে ভাত খাবলৈ মন নাযায়। ৰ'দটো ইমান ধুনীয়াকৈ ওলাই আছে,
কেনেকৈনো বঢ়িয়া ইমান ধুনীয়া ৰ'দটো, সেয়ে ভাবিছোঁ কিবা এটা টেঙা খাওঁ। কিন্তু টেঙা খালে মানুহ বেছি থাকিলেহে ভাল লাগে। আমাৰ ঘৰত বৰ্তমান যিহেতু 3জন মানুহ, বৰ্তমানতো মা আৰু মই আছোঁ। মায়ে বেছি টেঙা খাই ভাল নাপায়, অকলে খাব লাগিব। কিন্তু অকলে যদিও মই আজি টেঙা খাম, কিয়নো মোৰ ইমান টেঙা বেছি খাবলৈ মন গৈ আছে। আৰু এতিয়াতো আমৰ বতৰ, চাগে আম টেঙা খাম আৰু আপোনালোককো দেখাই যাম। মই বাৰু আপোনাক ক'লোহে আম টেঙা খাম বুলি, কিন্তু ঘৰত বা আম আছেনে নাই সেইটো মোৰ চোৱা নহ'ল, এতিয়া চাব লাগিব। আহকচোন চাই লওঁ। আম বাৰু পালোঁ, কিন্তু এটা ছাইড পাপাই খাই থৈছে। আধা ফাল খালে আৰু আধা ফাল এতিয়া মই খাম, কিয়নো গোটেইটো খাব নোৱাৰোঁ, অলপে আছে, এইখিনিয়ে খাই দিওঁ। আৰু আমটো এতিয়া ধুই লওঁ। আমটো বাৰু কেঁচা নহয়, আমটো পকা আছিলে, কিন্তু কেঁচা আম যিহেতু এতিয়া মোৰ ওচৰত নাই, সেইটোকে খাম আৰু। আপোনালোকে বাৰু আমৰ আচাৰ থলেনে নাই? যিহেতু এতিয়া আমৰ বতৰ, সকলোৱেতো আমৰ আচাৰ থৈছে। আমাৰ ঘৰত বাৰু মায়ে থৈছে আমৰ আচাৰ, মই থোৱা নাই। আৰু এতিয়া কাটি লওঁ। আমখিনি সৰু সৰুকৈ কাটাতকৈ মই এনেকৈ খাই বেছি ভাল পাওঁ, সেইটো কাৰণে মই এনেকৈ কাটি লৈছোঁ আৰু মই সদায় এনেকৈয়ে খাওঁ। হৈ যাব, মোৰ কাৰণে ইমানখিনিয়ে যথেষ্ট, আৰু মই এইখিনিয়ে খাম আৰু বেছি খাব নোৱাৰোঁ। মই টেঙা খাবলৈ মন যায়, কিন্তু মই বৰ বেছিও খাব নোৱাৰোঁ। আৰু মোৰ টেঙাটো কাটি হৈ গ'ল, আৰু এতিয়া খাই টেঙা। ইমান গৰম লাগিছে, চুলিখিনি শুকোৱা নাই যদি বান্ধি লওঁ। আমটো পকা, কিন্তু চাগে মিঠা নহ'ব, এনেকুৱা লাগিছে। মিঠা হৈ গৈছে দেই, টেঙা নহয়। মোৰ জলকীয়াটো সানি ল'বলৈ মোৰ খুব বেছি ভয় লাগে, হাতত পৰে। এবাৰ মই এনেকৈ সানি লৈছোঁ আৰু হাতত খুব পৰিছিলে, চকুটো চুই পাইছিলোঁ। সেইবাবে মই হাতে এনেকৈ সানি নলওঁ, এনেকৈ খাই দিওঁ মই। পুৰিছে কিন্তু মানুহে কয় টেঙা খাই দিলে পানী খাব নালাগে বুলি, কিন্তু মই এতিয়া পুৰিছে, মই খাবই লাগিব। এই ভোট জলকীয়াটো বহুত বেছি জ্বলা, অলপে দিছিলোঁ মই ওপৰতে সানি, কিন্তু বহুত বেছি আমৰ মূৰটো অলপ বেছি মিঠা লাগে। প্ৰথম চাগে মই সেইডোখৰ খাইছিলোঁ নেকি, মিঠা লাগিল, কিন্তু এতিয়া বৰ মিঠা লগা নাই। কিন্তু বৰ টেঙাও নহয়, টেঙা নাই খাই, কিন্তু আম কৈছোঁৱে, মানুহ থাকিলে খাই বেছি ভাল লাগে, মানুহ সৰহ হ'লে খাই বেছি ভাল লাগে টেঙা বস্তুটো। টেঙা বুলিয়ে নহয়, যি বস্তু হ'লেও, ভাত হ'লেও মই সদায় মানুহৰ লগতে খাওঁ ন, মাংস পাপা এনেকৈ, অকলে খাবলৈ বৰ বেয়া লাগে, লগত খাই ভাল লাগে। আৰু যিমান ভাল বস্তু এটা হ'লেও অকলে খাই ভাল লাগে, মাছ মাংস হ'লেও ভাল লাগে খাই, আৰু লগত থাকিলে আপুনি আলু পিটিকা সেইটোও খাই ভাল লাগে, নহয় জানো? ঠিক আছে, মই এইখিনি খাই লওঁ, আকৌ লগ পাম। বন্ধুসকল, মই আম খালোঁ, আৰু আম খাই পিনে অলপ জিৰাই লৈ মই ভাত পানী খাই অলপ শুই মেলি আৰু এতিয়া উঠি আহিছোঁ। আৰু মই অথনি ঢেকীয়াখিনি ৰ'দত দি থৈছিলোঁ, আৰু এতিয়া এইখিনি লৈ যাওঁ। আৰু দেখিছে ৰ'দটো নাই, প্ৰায় গুচিলেই, সেইবাবে মই এতিয়া এইখিনি লৈ যাওঁ। এইখিনি দেখিছে আপোনালোকে, প্ৰায় শুকাই গ'ল, আৰু এতিয়া এইখিনি ইয়াৰ ব্যৱস্থাটো কৰা যাওক। বন্ধুসকল, এতিয়া বাজিছে 5টা, আৰু ভাবিছোঁ চাহ একাপ খাওঁ। আৰু অথনিতো মই ঢেকীয়া বুটলি আনিছিলোঁ, আৰু ঢেকীয়াৰে দি আজি পকৰি বনাম। সকলোৱে বাৰু জানেই কেনেকৈ বনায় পকৰি, কিন্তু মই দেখাম, মোৰ ভাল লাগে।
এয়া চাওক অথনি আনা ঢেকীয়া পিঁয়াজ বেচন আৰু জলকীয়া দি এনেকৈ বনাই ল'লোঁ আৰু এতিয়া পকৰি বনাম কিয়নো পকৰি সকলোৱে বনাব জানে সেইবাবে নেদেখাওঁ আৰু বনাই হোৱাৰ পিছত কিন্তু আপোনালোকক দেখাম এয়া চাওক আমাৰ পকৰি ৰেডি হৈ গ'ল আৰু এতিয়া আমি চাহৰ লগত খাম এয়া আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে কমেণ্টত জনাব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিব যাতে মোৰ সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাব পাৰে আজিলৈ আহিছোঁ বাই বাই